নতুন কলেজ তোমাৰ ফিলিংছ কেনেকুৱা? মানে কি কওঁ আৰু মনটো ভালে লাগিছে, নতুন চিনাকি হ'ব লাগিব, তাৰপিছতে ক'ম আৰু ফিলিংছটো। ছোৱালী কিমান চালা? এজনীও নাই চোৱা। হে এজনীও নাই সঁচা চোৱা। কথা? সঁচা কথা, এজনীও নাই চোৱা। তো এইখন আছে আমাৰ কলেজৰ পঞ্চায়তটো। হেল্ল' গাইজ, গুড মৰ্ণিং আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি মানে মই গৈ আছোঁ কলেজলৈ। মানে বহুতে মোৰ জানে মই ক'ত এডমিশ্যন লৈছোঁ, কিন্তু বহুতে নাজানে বা দেখা নাই মোৰ কলেজখন। তো সেইবাবে ভাবিলোঁ আজি মোৰ কলেজখন চবকে দেখাই দিওঁ। আৰু এতিয়া লগৰবোৰ চব গ'লেই, হিৰোহেঁতিও গ'ল, দীপহেঁতিও গ'ল, জ্যোতিফেঁতিও গ'ল, অকল মই নাযাওঁ তো এতিয়া ময়ো যাম যদি বাইকত গ'ল, স্কুটিত গ'ল, বীৰেন্দ্ৰ গৈ আছে গাড়ীত, আৰু এতিয়া মই গৈ আছোঁ ধুনীয়াকৈ এতিয়া যাওঁ আৰু মই যাম গাড়ীত। তো সেইকাৰণে গাড়ীৰ কাৰণে অকণমান দেৰি ৰখিব লাগিব। আৰু এতিয়া জানটোদাহঁতৰ দোকানত যাওঁ, জানটোদাহঁতৰ দোকানত গৈ অলপ দেৰি ৰখিম আৰু তাৰপিছত গাড়ীত যাম সোণাৰী। তো আপোনালোকক আজি দেখাই যাম মোৰ কলেজখন কেনেকুৱা, কিমান ধুনীয়া। আৰু সেয়া আৰু ব'লক আজি আপোনালোকক মোৰ কলেজখন দেখাই দিওঁ। ভিডিঅ'টো চাওক আৰু সকলোৱে এনজয় কৰক। আৰু সেয়াই আৰু এতিয়া মই গৈ অলপ জানটোদাৰ দোকানত গাড়ীৰ কাৰণে ৰখিব লাগিব। তো এতিয়া গৈ অলপ ৰখি লওঁ। আৰু গাইছ এতিয়া গাড়ী পাই গ'লোঁ, আৰু গাড়ীত ইমানবিলাক মানুহ আছে আৰু এইফালে এখন মেজিক, একেবাৰে লাষ্টৰ চিটটোহে পালোঁ মই মানুহবোৰৰ ফুল দি আছিলে। এতিয়া গৈ থাকোঁ আৰু কলেজলৈ। বৰ্তমান মই কলেজ পালোহি আৰু এইবিলাক আমাৰ বীৰেন্দ্ৰ হাই কৰি আছে। নতুন কলেজ তোমাৰ ফিলিংছ কেনেকুৱা? মানে কি কওঁ আৰু মনটো ভালে লাগিছে, নতুন চিনাকি হ'ব লাগিব, তাৰপিছতে ক'ম আৰু ফিলিংছটো। ছোৱালী কিমান চালা? এজনীও নাই চোৱা। হে এজনীও নাই সঁচা চোৱা। কথা? সঁচা কথা, এজনীও নাই চোৱা। তো এইখন আছে আমাৰ কলেজৰ পঞ্চায়তটো। এইফালে বীৰেন্দ্ৰৰ লগৰ এজন বহি আছে, আমাৰ ভিডিঅ' চাই বোলে। ভিডিঅ' চোৱা নাই? চাই বোলে। তুমি কেলৈ হাঁহি আছা? নহয়, মোৰ যে ইয়ালৈ চাই হাঁহি উঠিছে। এইবাৰ কলেজলৈ যাওঁ, সোমাওঁগৈ সোমাওঁগৈ। চ' গাইছ এতিয়া মই কলেজৰ ভিতৰলৈ সোমাই যাওঁ তো আপোনালোকক ধুনীয়া মই ভিডিঅ' এটা দেখাই দিছোঁ, ড্ৰোন শ্বট লোৱা। তো ড্ৰোন শ্বটটো চাই লওক আপোনালোকে, তাৰপিছত ক'ব মোক কথা কেনেকুৱা লাগিলে।
এইটো কি হয় চাইকেল বাইক ষ্টেণ্ড আৰু ইয়াত কি আছে গল্ডেন জুবলি আছে সেইটো কাৰণে পেণ্ডেল চেণ্ডেল বনাই আছে আহোঁ বুলি ক'লে আহিব পাৰিব লাগিছে কা এখন স্কুটিখন এখন তোৰ নেকি তোৰখন এখন এনেই কৰি দিবি জানো এইখনেই হৈছে আমাৰ কলেজখন অলপ ডাঙৰ জেগাডোখৰ হয় নাই এইখন হৈছে সোণাৰী ৰাজহুৱা খেলপথাৰ এইটো ষ্টেডিয়াম যাওঁনে চলো আদা বহুত বাইক আছে অকল মোয়ে নাই এইবিলাক ল'ৰা ছোৱালীবিলাক বহি আছে ধুনীয়াকৈ মানে বাহিৰত মোবাইল ইউজ কৰিব পাৰি অলপ দূৰত খালি ভিতৰত নোৱাৰি সেইকাৰণে ভিতৰখিনি নাই দেখুৱা ভিতৰখিনি বেলেগ দিনা দেখাম গল্ডেন জুবলি দিনাখন চ' গাইজ বৰ্তমান আমাৰ ক্লাছ কৰি শেষ মানে গোটেইকেইটা ক্লাছ কৰি শেষ হ'ল তহঁতৰ শেষ হ'ল নাই তোৰ শেষ হ'ল নাই হ'ল তোমাৰ নতুন কলেজত আহি ফিলিংছ কেনেকুৱা অলপ কৈ দিয়া এল পি স্কুল ত' মানে এতিয়া ক্লাছ কৰি চব খতম অলপ টাউনৰ ফালে ওলাইছোঁ ডেইলি মাৰ্কেটত এই আগত ল'ৰা গৈ আছে তাৰপৰা কিবা আনিব লাগে বুলি ত' এতিয়া গৈ কিনি বস্তু চস্তু লৈ লওঁ কি ল'ব লাগে তাৰপিছত কিবা এটা খাম আৰু ঘৰলৈ যাম হয় সেয়াই আৰু এতিয়া ধুনীয়াকৈ যাওঁ কিবা কিবি লৈ লওঁ নমস্কাৰ ছাৰ এই সীমাংশে নতুন কি হেডফোন ল'লি তোমাৰ নতুন কলেজত ফিলিংছ কেনেকুৱা এল পি স্কুল লাগিছে ভাল লাগিছে নে পলালে যাম ত' এতিয়া এইখনে আমাৰ টাউনখন সোণাৰী টাউনখন বহুত মানুহ এতিয়া গৈ মেলি কিবা কিবি লৈ লওঁ বস্তু চস্তু কেলেগে দেই এই বিচাৰি পোৱা নাই এইটো জল্দি বৈ ক'ত ঘূৰি ফুৰিছ তই দোকানে ঘৰত ক'বলৈ দে ৰ মাছৰ বজাৰত ভাও নেকি তই বৰ্তমান এখন আছে আমাৰ মাছৰ বজাৰ আইচক্ৰীম এইটো মই কিনি দিছোঁ দেই তোক ভালকৈ খা ত' গাইজ বৰ্তমান আমি আইচক্ৰীম খালোঁ ৰুটি খালোঁ আৰু কি খালোঁ হায়দৰাবাদী বিৰিয়ানী হয় নাই অঁ শিখৰটো বাদ দিয়া বাৰু খাই মেলি ধুনীয়াকৈ এতিয়া আমাৰ এখন বিমলা পূজা গাড়ী পিছফালে এইটোতে আমি ভৰি উলিয়াই ঘৰলৈ গৈ আছোঁ আৰু এতিয়া ধুনীয়াকৈ ঘৰলৈ গৈ থাকোঁ আৰু ন তুমি ক'ত নামিবা ই নামিব হাপে খাটি চাৰিআলি বাকীডোখৰ মই অকলে যাব লাগিব আৰু এয়া এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু ফাইনেলি গাইছ এতিয়া গাড়ীৰ পৰা নামিলোঁ গাড়ীৰ পৰা নামি মেলি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এইটো মাদা এটা ল'লোঁ 10 টকীয়া এইটো খাই যাওঁ এতিয়া ঘৰত গৈ বয়াত চয়াত ধুই মুখ চুখ ধুই ভাত চাত খাওঁগৈ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো চাই যদি অলপ ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই